আজি এবিএমচিৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ আৰু কোকৰাঝাৰ সায়েন্স কলেজৰ দুটা শাখা সমিতি গঠনাৰ্থে ইয়াতে এখন সাধাৰণ সভা আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে আপোনালোকে জানে এবিএমচিও ছাত্ৰ সংগঠন হিচাপে বিগত দিনত প্ৰায় ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি আগুৱাই ল'ব পাৰোঁ বা শিক্ষা ক্ষেত্ৰত আমি বিদেশী অঞ্চলত কেনেকৈ আগুৱাই ল'ব পাৰোঁ আমি কাম কৰি আছোঁ। আৰু এই মৰ্মে এইবাৰ আমাৰ কোকৰাঝাৰ গভৰ্ণমেণ্ট মহাবিদ্যালয় আৰু কোকৰাঝাৰ সায়েন্স কলেজত আমাৰ এবিএমচিৰ শাখা সমিতি গঠন হ'বলৈ যাই আছে। আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে পৰ্যাপ্ত যিখিনি আমাৰ পাৰ্চেণ্টেজ থাকে থকাৰ সত্ত্বেও তেখেতসকলক এডমিশ্যনৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন বাধা আমি দেখিবলৈ পাইছোঁ। আৰু তাৰপিছতে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজে হওক সায়েন্স কলেজে হওক বা যিখিনি কলেজ আছে সময়ে সময়ে আমি অভিযোগ পাই আহিছোঁ বা আমি যিখিনি দেখিবলৈ পাইছোঁ বিশেষ কৰি ধৰ্মীয় সংখ্যালঘু যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আছে তেখেতসকলে কলেজৰ যিটো সাধাৰণ যিটো নিৰ্বাচন এই নিৰ্বাচনত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক প্ৰাধান্য দিয়া নহয়। তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন গাইডলাইনৰ অজুহাত দি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰি আহিছে। আৰু আজি আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ কলেজৰ যিখিনি কৰ্তৃপক্ষ আছে বা কলেজৰ যিখিনি বিগত দিনত তেখেতসকলে আমাৰ ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীক যেনেকৈ বিগত সময়ত যেনেকৈ আমাৰ যিখিনি প্ৰাপ্য অধিকাৰৰ পৰা যেনেকৈ বঞ্চিত কৰিলে আজিৰ পৰা যাতে এইখিনি বঞ্চিত কৰিব নোৱাৰে। আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ কোকৰাঝাৰ মহাবিদ্যালয়ৰ যিটো শাখা সমিতি আমি গঠন কৰি দিম আজি তেখেতসকলে কাম কৰিব বা বিজ্ঞান মহাবিদ্যালয়ৰ যিটো আমি শাখা সমিতি গঠন কৰি দিম তেখেতসকলে কাম কৰিব। কাৰণ কলেজ এখন যোৱাৰ পিছত বা মহাবিদ্যালয়ত এখন যোৱাৰ পিছত সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰটো দিব লাগে। আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ কেতিয়াবা ST ৰিজাৰ্ভৰ নামত কেতিয়াবা OBC ৰিজাৰ্ভৰ নামত আমাৰ ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰা হৈছে। সাধাৰণ এটা নিৰ্বাচনত আমাৰ ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰা হৈছে। আজি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক লৈ যাতে ভৱিষ্যতে যিসকলে যোৱা দিনত যেনেকৈ এনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰিলে আগন্তুক দিনত যাতে বঞ্চিত কৰিব নোৱাৰে। আৰু ইয়াৰ কাৰণে যাতে যিসকলে বঞ্চিত কৰিলে বা আজি যিসকল কলেজত আজি প্ৰিন্সিপালে হওক বা যিখিনি আজি কলেজ কৰ্তৃপক্ষই আছে তেখেতসকলে যাতে সজাগ থাকে ইয়াৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। সঁচাকৈ আজি আমি আনন্দিত যে দীৰ্ঘদিনৰ পৰা এবিএমচিৰ যে ছাত্ৰ সংগঠন বা ছাত্ৰ ছাত্ৰীসকলক লৈ শিক্ষাৰ দিশৰ যি সংগ্ৰাম এই সংগ্ৰামখনক যে বৰ্তমান অৱস্থাত ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে আৰু যাৰ কাৰণে ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে যে আজি কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয় আৰু কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজে ওলাই আহিছে যে তেখেতসকলৰ এবিএমচিৰ যি শৈক্ষিক যাত্ৰা এই শৈক্ষিক যাত্ৰাত বিশ্বাসী হৈ তেখেতসকলে আজি আগবাঢ়ি আহিছে এবিএমচি কৰাৰ কাৰণে। আৰু আমি ইতিমধ্যে আলোচনা চলাইছোঁ বা আলোচনা চলি আছে আমাৰ বিজ্ঞান মহাবিদ্যালয় আৰু কোকৰাঝাৰ চৰকাৰী যি মহাবিদ্যালয় আছে এই মহাবিদ্যালয়ত আমি দুখন গোট গঠন কৰিম। আৰু তেখেতসকলে এই যে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যাত ভুগি আছে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল উপযুক্ত নম্বৰ থকাৰ পিছতো যে বিদ্যালয় বা মহাবিদ্যালয়সমূহত তেখেতসকলে এডমিশ্যন নাপায় কিছুমানে ৰিজাৰ্ভৰ দোহাই দি আমাৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়ত বঞ্চিত কৰি আহিছে। এইখিনি দূৰ নিশ্চয় আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে আমাৰ যি দুখন গোট হ'ব এই যে ভিতৰৰ যিসমূহ সমস্যা ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যা আমি হয়তো নাজানো আজি এই সমস্যাখিনি এই দুটা গোটৰ জৰিয়তে বা আৰু আমাৰ আগন্তুক আৰু প্ৰয়াস হ'ব যে আমাৰ যিটো কোকৰাঝাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি আছে লগতে আৰু বাণিজ্য মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহতো আমাৰ গোট গঠন কৰা হ'ব। আৰু এই গোটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা এই সমস্যাখিনি আমি সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চয় আগবাঢ়ি যাম।